নামটো কি? আমি কেনেকে আঙুলিটো তই হাঁহি এটা মাৰা ধুনীয়া কি অৱস্থা এই স্পীড ব্ৰেকাৰ আছে वो माइलेज ज़्यादा देता है मालूम है वीडियो माझे ठीक नाही मुठते जाम আৰু ক'বা একদম ভিডিঅ' লাষ্টতহে গম পাবা আৰু ক'ত গৈছোঁ বহুত ধুনীয়া জেগা খানা ইয়াত হৈছে বনাই লৈ যাম চব ইয়াত বনাইছে চব ইয়াতে গোট খাই পেলাই মাৰ্টিকা ইয়াতে কি গ'ল যে মাৰ্টিকা আমাৰ ডেকা ভাগৰ ইমান ধুনীয়া গাড়ীৰ ভিতৰত যে বাহিৰলৈ যাব লাগে আকৌ ৰ'দ পৰিব আমি উঠিব পাৰিম নে বাজেগাৰৰ গতি এয়া হৈ গৈছে যে গাড়ী যে ভিতৰত চাইকেল ঐ ভিডিঅ' নহয় দে থেংক ইউ ধৰা এই মোৰ আজি ইজ্জত চব চেছ কৰিলে আৰু এইবোৰ আলটু ফালটু ভিডিঅ' বনাই পেট্ৰল পাম্প ক'ত আছে কি গল্ডেন চিলভাৰ ডায়মণ্ড গোটেইকেইটা বাটন পাই গ'ল ইউটিউবৰ খুলিছিলেহে ধুনীয়া লাগিছে তোমাক কাম কৰি থকা মানুহ আৰু কিমান দূৰ আছে ন গাইছ আমি আহি আছো দেখিছানে হোৱাইট সেইটোৱে সেয়া एक्सपर्ट पूरा वो पानी भी सब ইমান কষ্টত আহিছোঁ আমি গোটেই কাপোৰ জিতি গ'ল তিনিজনী এই ৰ'বাহে কিছে মোৰ এই কপি নিজে গালি কপি অ' মা গাড়ী আহিছে আমি কেনেকৈ যাম বাপৰে ভয় লাগিছে অ' মোবাইল মই দুৱাৰ পৰাই ভাল পাইছোঁ কৃষ্ণ মোৰ ভয় লাগে হা অ' না অ' ইমান কিউট বাই বাই এতিয়ালৈকে
আজি ৰাতি হ'ব গম পাইছো ইয়াতে বন্ধ কৰি দিছে কেটা টাইমত না আমি দলঙৰ ওপৰত খাম কেটা ৰাতিয়ে হ'ব এতিয়া শিখাং ইমান ৰ'দ তাতে নামনি চানে নাই যে কি হৈছে কি পাইছে জানো মানুহ খালো ভঙা ভঙা লিখে ভাল লিখে বানি পাই লাগে গালি এই যাম কেনেকৈ লৈ যাও ওপৰ সেইখন দলংখন ভঙা কোৱা কিবা এটা কি ক'ম আৰু ইমান পানী ইমান গৰম ইমান ৰ'দ গাইজ পানীৰ মাজত আমি সেকেন্ড গোটেই কাপোৰ দি দিলে মোৰ পাই গৰমৰ কাৰণে চব আহি পানী দিয়া হয়নে চবে জুবুৰিয়াই দিছে আৰু গা আমি গাড়ী পৰা দিলো আমাৰ শিৱানী ইনষ্টাগ্ৰামত ভাইৰেল হৈ যাব ফাইনেলি আমি খাম কবি দিয়া তলত এনেকে নাখায় বাৰ্থডে কাৰণে ইছ ৰাম চবে খায় মজা মজা কি অৱস্থা গাহৰি মাংস পুৰিছে কি ক'ম ক'বলৈ একো নাই আৰু যামগে ভাষা বহুত এনজয় কৰিলো এতিয়া আৰু ঘৰ যাব লাগে লেটছ গো অৱস্থা হয় এতিয়াও পানী থকা নিচিনা লাগি আছে